গাইজ ভালনে আপোনালোকৰ? এনে বাকী ভালে যদি আছে, মই এটা কথা কওঁ, মানে কি ক'ব নালাগিছিল, কওঁ আৰু। জীৱনত কাকো সহায় কৰি লাভ নাই ভাই। কিয় কৈছোঁ জানে না গাইজ? মানে কি আজি 4 মাহ আগত, এই 5 মাহ ৰানিং হ'ল আৰু 4 মাহ আগত একথোৰা ফেমিলি আনিলোঁ মই। মানে ফেমিলি মানে কি কাম কৰিবৰ কাৰণে, ঠিক আছে, কাম কৰিব মানে সিহঁতে কাম পোৱা নাই। তাৰপিছত মই আমাৰ বছক কৈ পেলাই মই আনি দিলোঁ সিহঁতক, বাহাৰ দি দিলোঁ। ইয়াতে খাৱা থকা গোটাই সিহঁতৰ কৰি দিলা, মানে মালিকেই কৰি দিলা, মইনো কৰি দিব লগানো কোন। মই বোলো কথা পাত তহঁতে, হয়নে? কথা পাত ধুনীয়াকৈ, যদি তহঁতে ইয়াতে চাফ চিকুণ কৰি ৰাখিব পাৰা ফাৰ্ম হাউচটো, ঝাৰু পুতু, মানে কি মস্ত এৰিয়া নাই ফাৰ্ম হাউচৰ। গতিকে কথা পাতিলোঁ মালিকৰ লগত, কি দৰমহা, কি কথা, কি বাৰ্তা, খাৱা লোৱা কেনেকুৱা কি দিয়ে। তাৰপিছত কথা পাতিলে, ঠিক আছে, সিহঁতেও ৰাজি হ'ল, মালিকেও ৰাখিলে সিহঁতক। বাকী আৰু ৰাখি পেলাই সেনেকৈ চলি আছিল। এই ফাৰ্ম হাউচটো দেখাই দিম। এৰিয়াটো ডাঙৰ এৰিয়া, ফাৰ্ম হাউচটো বেলেগ একো নাই, এইখিনিয়ে। এই চাইড যি ৰঙা ৰঙা পাথৰ, বগা পাথৰ দেখা পাইছে, এইবিলাক ঝাৰু কৰিব লাগে। আৰু চাইডে সেইটো ৰাস্তা এনেকৈ, সেই চাইডতো আছে ৰাস্তাটো। মানে কি এনেকুৱা আৰু, বাকী বিল্ডিংটোৰ ভিতৰত আহিব দৰকাৰ নাই সিহঁতৰ, মানে সেনেকুৱা নাই। আৰু এই চাইডতো আছে ৰাস্তা এনেকুৱা, এইবিলাক ঝাৰু কৰিব লাগে। গাছ গছনি আছে, পাত কিবা কানি সৰে কাৰণে মালিকে মানে ক'লা আৰু এটা মানুহ চাবি, এনেকুৱা এটা ফেমিলি এনেকুৱা মানে এৰিয়াখিনি। আৰু মই আপোনালোকক দেখাই দিছোঁ এৰিয়াখিনি। সেই মেইন গেটখন গাড়ী যাই আছে, সেইখিনিতে আৰু। তাতো হ'ল গাইজ, মানে সিহঁতে আহিল, আজি 4 মাহ কাম কৰি পেলাই। সেইদিনা জানুৱাৰী আছিল, 1 জানুৱাৰী, আজি 10 জানুৱাৰী হ'ল। 1 জানুৱাৰীৰ দিনা আৰু সকলোৱে ফূৰ্তি কৰে, তামচা কৰে। ময়ো সেইদিনা গুচি গ'লোঁ, অলপমান ফূৰ্তি কৰিম, তামচা কৰিম বুলি। অহাতে অলপমান ৰাতি হৈ গ'ল। মানে কি সিহঁতে আৰু মোৰ এগেইনষ্টত মানে কৈ দিলা, বুজি পাইছি না গাইজ? সিহঁতে মোৰ এগেইনষ্টত মানে কমপ্লেইন কৰি দিলা মালিকক, বোলে সি ৰাতি 10টা বজাক লাগি ঘৰত অহা নাই, মানে এনেকুৱা বহুত কিবা কানি কৈ দিলে আৰু গাইজ। সেইগিলাখান নাজানা নাই আৰু, অলপমান মানে চল দিলি মানে ওপৰত বেছিকৈ উঠি যাব খোজে গাইজ। গতিকে এইবিলাক চাওকচোন, মই সিহঁতক কামত ৰাখিলোঁ, সিহঁতে আকৌ মোক মানে কি ভালকৈ বাঁহটো সোমাই দিছে পাছফালে দি। এতিয়া মানে মালিকৰ মন বেয়া লাগছি, কি কৰে নাজানো এতিয়া বৰ্তমান। কৈছি মোক, ময়ো ফোন